আমাৰ UPPL দলৰ হাইকমাণ্ড মাননীয় প্ৰমোদ বৰদেৱক মই অন্তৰেৰে ধন্যবাদ জনাইছোঁ, যিজনে যোৱাকালি আমাৰ গৃহমন্ত্ৰীয়ে মাননীয় গৃহমন্ত্ৰীয়ে দিল্লীত মাতি লৈ গৈছিল। মাতি লৈ যাই তেওঁক অফাৰ দিছিলে যে আপোনাক মন্ত্ৰী বনাম, দিল্লীৰ মন্ত্ৰী বনাম, আপুনি তামোলপুৰৰ চিটটো এৰি দিয়ক। কিন্তু তাৰ প্ৰত্যুত্তৰত আমাৰ মাননীয় প্ৰমোদ বৰদেৱে কি ক'লে জানেনে? BTCৰ 125 এমেণ্ডমেণ্টটো আগতে দি দিয়ক আৰু মুছলমানসকলৰ ওপৰত যিটো অসমত অত্যাচাৰ কৰি আছে এইটো বন্ধ কৰক। গতিকে এনেকুৱা নেতা আমি ভৱিষ্যতেও নাপাম। মইতো ভাবোঁ তেখেত অসমৰ এদিন মুখ্যমন্ত্ৰী হ'ব। এইখিনি আজি বিশেষ কথা। বিশেষকৈ বিজেপিৰ প্ৰতি আমি অত্যন্ত তিক্ত অভিজ্ঞতা হৈছে। অসমৰ বৰ্তমান বিজেপিৰ সভাপতিটো কোনো দামেই নাই। তেওঁ খালি লেকচাৰ দি থাকে মাইকত বা প্ৰেছৰ মিডিয়াত কৈ থাকে, কিন্তু তেওঁৰ যে এটা অস্তিত্ব আছে বুলি মই নাভাবোঁ। কাৰণ আজিৰ যিটো বিজেপি অসমত গঠন হৈছে এইটো টোটেলি ডুপ্লিকেট অফ কংগ্ৰেছ। গতিকে অহা ইলেকশ্যনত আমাৰ যিটো BTC এৰিয়াত বিশেষকৈ আমি 15টা চিট কৰিম আৰু ইতিমধ্যে আমি ঘোষণা কৰিলোঁ। অসমৰ 3টা বাকীখিনি আজি ঘোষণা কৰা হ'ব। ধন্যবাদ।